हे दोस्तों वेलकम बैक टू माय यूट्यूब चैनल इकबाल भाई ब्लॉग चैनल आपलोक अशंख्य धन्यवाद। आज माने धरि लक 2-3 माह मान आगत मैं एटा माने Redmi 11X Pro मोबाइल एटा लैसिलो। सो तार लगत माने धरि लक व्हाइट कलर एटा कभार दिसिले। दिनमान यूज करिसो यूज करार पिছত আপোনাৰ ধरि লক हेतु माने कभारটো एक्चुअली আপুনি নিজেও यूज কৰিছে যদি নতুন মোবাইল কিনিছে। यूज কৰাৰ পিছত কেইদিনমান যোৱাৰ পিছত এটো মানে আপোনাৰ অলপ ৰঙা হৈ যায়। ৰঙা হৈ গলে তো এটো আপুনি চেঞ্জ কৰিবই লাগিব। কিন্তু সব আপুনি যদি ইচ্ছা কৰে যে মই নিজেৰ এটা অনলাইনত মই অৰ্ডাৰ কৰিম, নিজৰ ফটো ছটো লগাই পেলাই মানে কভাৰটো বনাম আৰু মানে নিজৰ পছন্দ মতে তাৰ চিনাইটো দিম আৰু। সো খেতি কি কৰিব লাগে আপুনি অনলাইন অৰ্ডাৰ কৰিব লাগে। তাৰ চাৰ্জও বেছি নিয়ে, প্ৰায় 250-200 এনেকে চাৰ্জ লয়। সো চাওক আপুনি যিকোনো অনলাইনতো ফ্লিপকাৰ্টত যিকোনো এভেইলেবল থাকে, আপুনি যিকোনো বিচাৰে পাই যায় অনলাইনত। অনলাইন অৰ্ডাৰ কৰিব লাগে, ফটোটো দিব লাগে, তাৰ পিছতে দিয়ে। ফিজিক্যালি আজি কি হৈছে এটো আপুনি হয়তো আচৰিত হ'ব, সেই মেচিনটো সেইটোতো আমাৰ ইয়াত নহয়। আপুনি অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰাৰ পিছত এই মেচিনটো বাহিৰৰ, আমাৰ অসমৰ নহয়। তো মেচিনটো অসমত যিহেতু এটো এডিট নহয়, এতিয়া বৰ্তমান চাওক কিছুমানে সেই মেচিনটো আজি মানে মই আজি অলপ শুনিছোঁ আৰু আমাৰ ঘৰত ধৰক অলপ দূৰতে আৰু সি মানে এনেকুৱা ফুল প্ৰচেছ মানে সি আনিছে আৰু ইয়াতে মানে ধৰক মন পছন্দৰ যোনে যি বিচাৰে ধৰক মোবাইলৰ কভাৰ বনাই, কোনোবাই ধৰক মোবাইলৰ কভাৰ নিজৰ চইচ মতে ফটো দিয়ে, পিকচাৰ দি পেলাই বনায় শুনিছোঁ আৰু মই। গতিকে আজি মই ভাবিছোঁ মোৰ মোবাইলৰ কভাৰটো মানে অলপ ৰঙা হৈছে আৰু য'তে ত'তে ভিডিঅ' চিডিঅ' বনাই থাকোঁ না, সেইটো কাৰণে অলপ ৰঙা হৈ গ'ল। তাৰমানে মই আজি ভাবিছোঁ যে ময়ো এটা গৈ পেলাই বনাই পেলাই লৈ আহোঁ নেকি, বনাই আনিমগৈ বুলি মই ভাবিছোঁ। চ' মই অলপ আগত মই তাক ফোন কৰি অনলাইন এপছো পাই যাব, মই ডিছক্ৰিপশ্যনত মই এপছৰ আপুনি ডিছক্ৰিপশ্যনত পাই যাব। অনলাইনতো তাৰ দোকানত আপুনি অৰ্ডাৰ কৰিব পাৰে। এইটো তাৰ পাৰ্চনেলি এপছ, সি দোকানীজনে কৈছে আৰু যে এইটো মোৰ মানে পাৰ্চনেলি এপছ আৰু চ' গতিকে আৰু অনলি খালি মোবাইল কভাৰ নহয়, আপুনি যদি ইচ্ছা কৰে কাপোৰতো এডিট কৰিব পাৰিব, একো সমস্যা নাই। কাপোৰ আপুনি আপুনি ফটো লগাই যদি এডিট কৰিব পাৰে, চাওক কেনেকুৱা আগবাঢ়িছে। চ' বলক আমি তাৰ দোকানীজন অলপ কথা পাতি আহোঁ। সি ৱাল ফৰ্মুলাটো একচুৱেলি কিমান দি বনাইছে, কি কথা গোটেইখিনি প্ৰচেছ এবাৰ জানি আহোঁগৈ। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকক, কাৰণ এইটো আপুনি এই মেচিনটো আপুনিতো নেদেখা বস্তু ন। হয়তো বহুতে আমাৰ অসমৰ ভিতৰত ধৰক সেই মেচিনটো ধৰি লওক মেক্সিমাম 80% মানুহে গেৰাণ্টি দেখা নাই, যদি 20% দেখিছে 80% দেখা নাই। চ' আজি মোৰ ভিডিঅ'টো যোনে চাই মোক ভিডিঅ'টোৰ যোগেদি দেখা পাব একচুৱেলি মেচিনটো কেনেকুৱা। মই এতিয়ালৈকে চোৱা নাই, যাবলৈ ওলাইছোঁ আৰু এতিয়া যাম বুলি ভাবিছোঁ। মোবাইলত এডিট কৰিব পাৰে 1 নম্বৰ, 2 নম্বৰ আপুনি কভাৰত এডিট কৰিব পাৰে। মোবাইল কভাৰ আপুনি যিটো মডেল কয় সেইটো মোবাইলত এডিট কৰিব পাৰিব। আৰু এয়া যে কফি কাপতো এডিট কৰিব পাৰে। কিন্তু কিছুমান কাপ আছে ধৰি লওক আপুনি গৰম পানী ঢালিলে কাপটো উজ্জ্বল হয়, যিটো আপুনি ফটো দিয়ে ফটোটো মানে ওলায়, পানী শেষ কাপটো আৰু যোনটো ফটো আপুনি দিছিলে সেইটো কেতিয়াও ফ'কাছ নকৰে। আৰু কোনোবাটো আছে নিজে ফ'কাছ কৰে, চাব। চ' বলক গোটেই অল ফৰ্মুলাটো সি একচুৱেলি ক'ৰ পৰা মেচিনটো আনিছে, কিমান টকাত তাৰ অল মানে ছেটআপটো যোগাৰ কৰিবৰ কাৰণে তাৰ কিমান টকা খৰচা হৈছে। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰি বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দেখিছে আপুনি অলৰেডি পাই গৈছোঁ, এইটো সেই দোকান এৰি আছোঁ। মালিক নেকি? মালিক নহয়, মোৰ ভতিজা হয় নেকি? এইটো দেখিছে অনলি খালি কাপোৰেই নহয়, আপুনি বহুত বস্তু এডিট কৰিব পাৰিব। ধৰি লওক এইটো কাপ, এইটোতো আপুনি এডিট কৰিব পাৰিব, এইটো ধুনীয়া। এইটো কেনেকুৱা কৈছিলে পানী ল'লে? এইটো নহয় নেকি? কোনটো এইটো কৈছিলে নেকি? এইটো মেজিক মগ বুলি কয়, মেজিক। আপুনি যদি মেজিক মগ লাগে তেতিয়াহ'লে আহি যাব। এইটো মানে আপুনি ফটোটো এডিট কৰি গৰম পানী দিলে তাৰ মাজত মানে উজ্জ্বল হয়, ফটোটো ওলাই আৰু যি এডিট কৰে। আচ্ছা, আৰু এইটোতো নৰ্মেলি ডাইৰেক্ট দেখাই পোৱা যায়, আৰু এইটো নৰ্মেল দেখা পোৱা যায়। আৰু অকল কাপ আৰু কাপোৰেই নহয়, আৰু চাওক এইপিনে আছে, এইটো ধৰি লওক আপোনাৰ
এইটো পুতলা আছে এইটো কাবাক যদি গিফট দিয়ে তেতিয়াহ'লে দিব পাৰিবা ইয়াত যিকোনো লিখিব পাৰে হাৰ্ট নেকি আচ্ছা, এইটো হাৰ্ট হয় আৰু ফিক্সাৰ ইয়াত এইটো এইটো আপুনি যিকোনো লগাব পাৰে যাৰ নাম কাৰোবাৰ নাম দিলে দিব পাৰে কথা নাই একো ধৰি লওক এনি মোবাইল কভাৰ আপোনাৰ মোবাইল ডিভাইচৰ নাম ক'লেই হ'ল ইয়াৰ পিছত অনলি পুৰা হোৱাইট আছে এইটো আপোনাৰ এডিট কৰি পেলাই আপোনাৰ নামটো ইয়াত দি দিব এইটো অলৰেডি কৰি ৰাখিছে চাওক এইটো পুৰা পাবজি আছে নেকি পাবজি নে ফ্ৰী ফায়াৰ এভেঞ্জাৰ আৰু এভেঞ্জাৰ নেকি এইটো এভেঞ্জাৰ চাওক এইটো অলৰেডি এডিট কৰি ৰাখিছে কাষ্টমাৰ অৰ্ডাৰ দিছে যে সো এতিয়া চাই থাকিব আপোনালোকে এটোৰ ভিতৰত অলৰেডি মেচিনটোৰ ভিতৰত দি দিব এটো চাই আছে এটো দি আছে লাইভ প্ৰো মেচিন অলৰেডি আমাৰ হিট হৈ গ'ল পুৰা হিট হৈ গৈছে মেচিন এটা টি-শাৰ্ট দি আচ্ছা এটো টি-শাৰ্ট অলৰেডি চাওক আপোনালোকে এটো টি-শাৰ্ট অলৰেডি দি দিলে পাছত এনেকা টি-শাৰ্টটো আচ্ছা পুৰা প্লেন কৰি দিব লাগে ন নহলে একা বেকা হৈ যাব পাৰে আচ্ছা টি-শাৰ্টটো দিব যায় 1 সেকেন্ডৰ কাৰণে 1 সেকেন্ডৰ কাৰণে এটো চাওক অলৰেডি হৈ আছে চাই থাকক আপোনালোকে তো ধৰি লওক 98 মানে প্লেন কৰিছে এটো আচ্ছা এতিয়া বৰ্তমান প্লেন কৰিছে আৰু আচ্ছা মলিছিল থাকিলে সাফ হৈ যাব আচ্ছা মলি চলি থাকিলে তো এইটো মানে মলি চলি থাকিব পাৰে না এতিয়া সাফ হৈ যাব এতিয়া আমাৰ ডিজাইনটো দিম এতিয়া চাওক এইটো যোনটো ডিজাইন এইটো ডিজাইনটো এইটো মোৰ ডিজাইন আৰু মই এইটো অৰ্ডাৰ দিয়া হয় এই ডিজাইনটো এতিয়া ইয়াত দি দিব এতিয়া ডিজাইনটো কোড আচ্ছা এইটো চাওক ডিজাইনটো এতিয়া ধৰক য'ত লাগে মোক ত'ত দি দিব মিডিলত দিম নে